ষ্টুডিঅ'ত মই মহানন্দ আপোনালোকক জনাইছোঁ যে 15 মাৰ্চৰ দিনা কামৰূপ মেট্ৰ' জিলাৰ স্থানীয় বন্ধৰ ঘোষণা কৰিছে ৰাজ্যপালে 15 মাৰ্চৰ দিনা কামৰূপ মেট্ৰৰ সকলো চৰকাৰী কাৰ্যালয় শৈক্ষিক প্ৰতিষ্ঠানৰ লগতে তৃতীয় প্ৰতিষ্ঠানসমূহ বন্ধৰ ঘোষণা কৰিছে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আমি জনাই আছোঁ যে 15 মাৰ্চৰ দিনা সকলো চৰকাৰী কাৰ্যালয় বন্ধৰ ঘোষণা কৰিছে প্ৰশাসনৰ ফালৰ পৰা আপোনালোকক হাফ মিনিটৰ জৰিয়তে এই দৃশ্য ৰাজ্যপালৰ অনুমোদন ক্ৰমে 15 মাৰ্চ তাৰিখে সকলো চৰকাৰী কাৰ্যালয় বন্ধ ঘোষণা কৰা হৈছে ইতিমধ্যে আপোনালোকক আমি হাফ মিনিটৰ জৰিয়তে এই বিশেষ পত্ৰখন দেখুৱাবলৈ আমি চেষ্টা কৰিছোঁ আৰু লগতে বিত্তীয় প্ৰতিষ্ঠান অৰ্থাৎ বেংক বা ব্যক্তিগত স্কুল কলেজসমূহ অথবা ধনৰ লেনদেনৰ সৈতে জড়িত যিবোৰ প্ৰতিষ্ঠান সেই সকলো ধৰণৰ প্ৰতিষ্ঠানসমূহ বন্ধ ৰাখিবলৈ ৰাজ্যপালৰ দ্বাৰা নিৰ্দেশনা প্ৰদান কৰা হৈছে ইতিমধ্যে লগতে উল্লেখ কৰিব লাগিব যে এই নিৰ্দেশনাখন 15 মাৰ্চৰ দিনা অসমৰ আৰু কেইবাখনো জিলাতো প্ৰযোজ্য হোৱাৰ সম্ভাৱনা আছে এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ আপডেটৰ জৰিয়তে দিনা অসমৰ আৰু কেইবাখনো জিলাত প্ৰযোজ্য হোৱাৰো পূৰ্ণ সম্ভাৱনা আছে এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ 15 মাৰ্চৰ দিনা কামৰূপ মেট্ৰ' জিলাত স্থানীয় বন্ধৰ ঘোষণা কৰা হৈছে ৰাজ্যপালৰ দ্বাৰা 15 মাৰ্চৰ দিনা কামৰূপ মেট্ৰৰ সকলো চৰকাৰী কাৰ্যালয় শৈক্ষিক প্ৰতিষ্ঠানৰ লগতে তৃতীয় প্ৰতিষ্ঠানসমূহ বন্ধৰ ঘোষণা কৰিছে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আমি জনাই আছোঁ যে 15 মাৰ্চৰ দিনা সকলো চৰকাৰী কাৰ্যালয় বন্ধৰ ঘোষণা কৰিছে প্ৰশাসনৰ ফালৰ পৰা আপোনালোকক আমি হাফ মিনিটৰ জৰিয়তে এই বিশেষ পত্ৰখন দেখুৱাবলৈ আমি চেষ্টা কৰি আছোঁ জেনেৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আহিছে সেই পত্ৰখন য'ত স্বাক্ষৰিত কৰিছে ৰাজ্যপালে আমি দেখুৱাই আছোঁ যে আমি জনাই আছোঁ যে আমাৰ দৰ্শকসকলক 15 মাৰ্চৰ দিনা সকলো চৰকাৰী কাৰ্যালয় বন্ধৰ ঘোষণা কৰিছে প্ৰশাসনৰ ফালৰ পৰা বিশেষকৈ ৰঙৰ উৎসৱ ফাকুৱা আৰু দৌল যাত্ৰা উপলক্ষে কামৰূপ জিলা প্ৰশাসনে কিছু সময়ৰ পূৰ্বে প্ৰদান কৰিছে এই নিৰ্দেশনা জেনেৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্ট আৰু ৰাজ্যপালৰ অনুমোদন ক্ৰমে 15 মাৰ্চ তাৰিখে সকলো চৰকাৰী কাৰ্যালয় বন্ধ ঘোষণা কৰা হৈছে আপোনালোকক আমি হাফ মিনিটৰ জৰিয়তে সেই বিশেষ পত্ৰখন দেখুৱাবলৈ চেষ্টা কৰি আছোঁ আৰু লগতে বিত্তীয় প্ৰতিষ্ঠান অৰ্থাৎ বেংক বা ব্যক্তিগত স্কুল কলেজসমূহো অথবা যিসমূহ ধনৰ লেনদেনৰ সৈতে জড়িত যিবোৰ প্ৰতিষ্ঠান আছে সেই সকলো ধৰণৰ প্ৰতিষ্ঠানসমূহ বন্ধ ৰাখিবলৈ ৰাজ্যপালৰ দ্বাৰা নিৰ্দেশনা প্ৰদান কৰা হৈছে লগতে উল্লেখ কৰিব লাগিব যে আৰু এটা গুৰুত্বপূৰ্ণ কথা এই নিৰ্দেশনা 15 মাৰ্চৰ দিনা অসমৰ আৰু কেইবাখনো জিলাতো প্ৰযোজ্য হোৱাৰো পূৰ্ণ সম্ভাৱনা আছে আমি জনাই আছোঁ যে এই মুহূৰ্তত এটা বিশেষ খবৰ এটা বিগ ব্ৰেকিং নিউজ 15 মাৰ্চৰ দিনা কামৰূপ মেট্ৰ' জিলাত স্থানীয় বন্ধৰ ঘোষণা কৰিছে ৰাজ্যপালে 15 মাৰ্চৰ দিনা কামৰূপ মেট্ৰৰ সকলো চৰকাৰী কাৰ্যালয় শৈক্ষিক প্ৰতিষ্ঠানৰ লগতে বিত্তীয় প্ৰতিষ্ঠানসমূহ বন্ধৰ ঘোষণা কৰিছে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আমি জনাই আছোঁ যে 15 মাৰ্চৰ দিনা সকলো চৰকাৰী কাৰ্যালয় বন্ধৰ ঘোষণা কৰিছে ইতিমধ্যে প্ৰশাসনৰ তৰফৰ পৰা আপোনালোকক আমি হাফ প্লেটৰ জৰিয়তে সেই বিশেষ পত্ৰখন দেখুৱাবলৈ আমি চেষ্টা কৰি আছোঁ অসম স্পন্দনৰ দৰ্শকসকল আমি জনাই আছোঁ এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ ৰঙৰ উৎসৱ ফাকুৱা আৰু দৌল যাত্ৰাৰ উপলক্ষে কামৰূপ জিলা প্ৰশাসনে কিছু সময় পূৰ্বে প্ৰদান কৰিছে বিশেষ নিৰ্দেশনা জেনেৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্ট আৰু ৰাজ্যপালৰ অনুমোদন ক্ৰমে 15 মাৰ্চ তাৰিখে সকলো চৰকাৰী কাৰ্যালয় বন্ধৰ ঘোষণা কৰিছে ইতিমধ্যে প্ৰশাসনে আপোনালোকক হাফ প্লেটৰ জৰিয়তে আমি সেই বিশেষ পত্ৰখনো দেখুৱাবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ লগতে বিত্তীয় প্ৰতিষ্ঠান অথবা বেংক বা ব্যক্তিগত স্কুল কলেজসমূহে অথবা ধনৰ লেনদেনৰ সৈতে জড়িত যিবোৰ প্ৰতিষ্ঠান সেই সকলো ধৰণৰ প্ৰতিষ্ঠানসমূহ বন্ধ ৰাখিবলৈ ৰাজ্যপালৰ দ্বাৰা নিৰ্দেশনা প্ৰদান কৰা হৈছে লগতে উল্লেখ কৰিব লাগিব যে এই নিৰ্দেশনা 15 মাৰ্চৰ দিনা অসমৰ আৰু কেইবাখনো জিলাত প্ৰযোজ্য হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আমি জনাই আছোঁ যে আমাৰ দৰ্শকসকলৰ এটা বিশেষ খবৰ এটা বিগ ব্ৰেকিং নিউজ 15 মাৰ্চৰ দিনা কামৰূপ মেট্ৰ' জিলাৰ স্থানীয় বন্ধ ঘোষণা কৰিছে ৰাজ্যপালে 15 মাৰ্চৰ দিনা কামৰূপ মেট্ৰৰ সকলো চৰকাৰী কাৰ্যালয় শৈক্ষিক প্ৰতিষ্ঠানৰ লগতে বিত্তীয় প্ৰতিষ্ঠানসমূহে বন্ধৰ ঘোষণা কৰিছে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আমি জনাই আছোঁ যে 15 মাৰ্চৰ দিনা সকলো চৰকাৰী কাৰ্যালয় বন্ধৰ ঘোষণা কৰিছে প্ৰশাসনৰ তৰফৰ পৰা